से हो? आपका नाम? संदीप कुमार। ओके, थैंक यू सर। সন্তান যুগ দেবতা লাচিত তোমাক জনাও প্ৰণাম। তো গাইজ আজি আমি আহিলোঁ গৰ্ডন ফিল্ড, বিখ্যাত গৰ্ডন ফিল্ড। লাচিত দিৱস চলি আছে ইয়াত 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠান আছে। আমি গধূলিলৈকে থাকিম, ইয়াৰ অনুষ্ঠানবোৰ আপোনালোককো দেখুৱাম, নিজেও চাম। গতিকে চাওঁ আহকচোন কি কি চলি আছে এই আগৰ পিনে। একদম সাউন্ড সিস্টেমৰ কাষতে বহি লৈছোঁ আৰু গাইছ। তো গাইছ আকৌ আহিলোঁ গধূলি সময়। তাৰমানে দিনত ইমান বিশেষ প্ৰগ্ৰেম নাছিল, এই গধূলি সময়ত ভাল ভাল প্ৰগ্ৰেম কিছুমান আছে, যেনে মানে কি BSF ৰাইনো জাজৰ দ্বাৰা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হ'ব। তাৰোপৰি আৰু বিভিন্ন প্ৰগ্ৰেম মানে ৰূপম ভূঞা আহি আছে। তো ছাৰৰ ইমান ভাল লাগিল মানে গানবোৰ শুনি। ছাৰ, तो आप कहाँ से हो? आप? मैं पंजाब से। तो आपको एक बात बोलना चाहता हूँ मैं कि आप सिंगर क्यों नहीं बना? आप तो BSF बना है ना, सिंगर क्यों नहीं बना? आपका आवाज़ इतना सुंदर है, तो सिंगर क्यों नहीं बना? फर्स्ट मेरा शौक यही था कि मैं भर्ती हो जाऊँ, देश की सेवा करूँ। और मतलब भर्ती हुआ, फौज में रहते रहते मेरा दूसरा शौक एक जो पल रहा था धीरे धीरे करके गाने का, वो भी पूरा किया फौज ने। तो मैं खुश हूँ जैसे भी है। ठीक है। पंजाब से हो? आपका नाम? संदीप कुमार। ओके, थैंक यू सर। এইখন সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে সজোৱা এখন বাহন, য'ত অসমৰ সকলো স্বাভিমানী প্ৰতীকবোৰ দেখুৱাবলৈ যত্ন কৰা হৈছে। সন্তান যুগ দেৱতা লাচিত তোমাক জনাও প্ৰণাম।